হেল্ল' গাইজ মানে আমি যে কেতিয়াবা মানে বাহিৰত ফুৰিবলৈ যাওঁ তেতিয়া মানে খুৰা খুৰী বা যিয়ে হওক আলহী মানে লগ পালে মানে দেখা পালে হ'ল আৰু সুধিব বাবা তুমি কি কৰি আছা, বাবা তুমি কি কৰি আছা, সেইটো সুধিব হা। তোক মই কিয় ক'ম কি কৰি আছোঁ আৰু ক'ব ভৱিষ্যতত কি কৰিবা। তোক মই কিয় ক'ম কি হ'ব ভৱিষ্যতত মই কি কৰোঁ কি নকৰোঁ, তোক কৈ কি ভাল হ'ব লাভ হ'ব, সেইটো এটা কথা হা। ঠিক আছে, সেইটো এটা কথা। এতিয়া যদি কোৱা যদি কোৱা মই পঢ়ি আছোঁ, অঁ ঠিক আছে ভাল ভাল কথা পঢ়ি আছা ঠিক আছে, যদি নেক্সট টাইম যদি কোৱা মই বেকাৰ আছোঁ, তোক বহুত জ্ঞান দিব কেলা, তোক বহুত জ্ঞান দিব। অমুকত তই লাইনত পঢ় তই চাকৰি হ'ব, তোৰ ভাল হ'ব, মানে তোৰ স্কোপ আছে তই মানে পাৰিবি চেষ্টা কৰ, সেইটো মানে কথাটো হা, সেইটো কথা। তাই যে তোক জ্ঞান দিব, লাইনৰ জ্ঞানটো দিব, তাই বা 5 বা 6 পাছ কৰিছে কাৰণে সেইটো কিন্তু তাৰ কিন্তু গেৰেণ্টি নাই, সেইটো না তোক কিন্তু পুৰা জ্ঞান দিব। তই লাইনত পঢ়, তই স্কোপ আছে, তই পাৰিবি, তোৰ চেষ্টা আছে, একদম পাৰিবি, বেলেগক বিৰাট জ্ঞান দিব কেলা। সিহঁতৰ যে ল'ৰা ছোৱালী ল'ৰা হওক ছোৱালী হওক লগৰ লগত ঘূৰি কিনে মাল খাই ফিটিং হৈ মানে পৰি থাকে, সিটো কিন্তু তাই শাসন কৰিব নোৱাৰে। বেলেগৰ ল'ৰা ছোৱালী বিৰাট শাসন কৰিব, তই স্কোপ আছে অমুক হওক তই পাৰিবি চেষ্টা আছে, সেই চিষ্টেমত হা কেলা। সেই চিষ্টেমৰ হ'ল মানুহ, সেই মানুহৰ লগত দুইটালীয়া কেলা। নিজৰ ল'ৰা ছোৱালীক একো নক'ব, বেলেগৰ ল'ৰা ছোৱালীক চাব তই কি কৰি আছা কি কৰি নাছা, সেইবিলাক কিন্তু বিৰাট ধ্যান ৰাখিব। বিৰাট ধ্যান ৰাখিব তোক। যদি তই অলপ বেয়া দেখা পালে তাত কল কি এইবিলাক কি কৰি আছা, মানে বিৰাট জ্ঞান কেলা। নিজৰ ল'ৰা ছোৱালী যে এনেকুৱা মানে মাল খাই ফিটিং হৈ থাকে লগৰ লগত ভিতৰত, এইটো বালত শাসন কৰিব নাপাৰে দুইটালীয়া মানুহ।